নমস্কাৰ। ফাকুৱা উৎসৱ। ফাকুৱা দৌল বা হোলী উৎসৱ হৈছে ঋতুকালীন ৰং আৰু আনন্দৰ উৎসৱ। এই দৌল উৎসৱক ভাৰতবৰ্ষৰ ভিন্ন জাতি সম্প্ৰদায় হিন্দু ধৰ্মাৱলম্বী লোকে বিভিন্ন নামেৰে পালন কৰা দেখা যায়। প্ৰিয় বন্ধু বান্ধৱীসকল, মই শ্ৰী মোহন নাথে আজি আপোনালোকক ফাকুৱা উৎসৱৰ বিষয়ে জনাব বিচাৰিছোঁ। এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ আপোনালোকৰ বহুমূলীয়া এটা ভোটে যেনেকৈ এজন নেতাৰ ভাগ্য সলনি কৰিব পাৰে, ঠিক তেনেকৈ আপোনাৰ এটা ছাবস্ক্ৰাইবে এজন ইউটিউবাৰক সান্তনা দিব পাৰে। সেই উৎসাহে আগলৈ এনেবোৰ ভিডিঅ' দি থাকিবলৈ প্ৰেৰণা পায়। এই ৰঙৰ বসন্ত উৎসৱক ফাকুৱা, হোলী, ফল্গু উৎসৱ, হোলিকা দহন আৰু দেউল উৎসৱ আদি নামেৰে বিভিন্ন ৰাজ্যত পালন কৰা হয়। জনশ্ৰুতি অনুসৰি ৭ ৰঙী ৰামধেনুৰ পৰাই ৰঙৰ উৎসৱ কৰা শুনা যায়। আজিও প্ৰকৃতিৰ মাজত ৰঙৰ উদ্ভিদ ফাকু গছ আছে। ভাৰতীয় ধৰ্মশাস্ত্ৰ দৰ্শনত কৃষ্ণৰ চৰিত্ৰৰ মাজেদি সাহিত্য সংস্কৃতিৰ বিকাশ কৰাৰ লগতে এক আধ্যাত্মিক কৃত্য সাধন কৰা হয়। অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নগাঁৱৰ বৰদোৱা ধামত অৰ্থাৎ পাতেকীবাৰীত এই ফল্গু উৎসৱ পাতনি মেলিছিল। বৰদোৱাৰ পৰাই আৰম্ভ কৰি বৰপেটা দেউল উৎসৱ চিহ্নিত হৈ আহিছে। বৰ্তমান সকলোতে এই ফাকুৱা উৎসৱ পালন কৰা হয়। বছৰৰ এটা সময়ত প্ৰকৃতিয়েও ৰঙৰ উৎসৱ ফাগুনৰ এপচুৱাই ধূলিকণা উৰুৱাই ফাকু খেলে। তাকে দেখি পঞ্জিকাৰ দিন বাৰ চাই ফাগুন মাহৰ শুক্লা পূৰ্ণিমাৰ শুভ তিথিত দৌল উৎসৱ পালন কৰি আহিছে। দৌল উৎসৱৰ প্ৰথম দিনা ভগৱান শ্ৰীকৃষ্ণৰ চৰণত সংস্কৃতিৰ ভক্তি ধৰ্ম বৰ্ণনাৰে অৰ্চনা, উচ্ছল প্ৰাণবেগ, সংযম আৰু আধ্যাত্মিক দৃষ্টিভংগীৰে স্বকীয় বৈশিষ্ট্য সানি এই দৌল উৎসৱ পালন কৰি ভক্তসকলে ইজনে সিজনক ৰং সানি আনন্দ উৎসাহত ৰং ধেমালি কৰে। এই উৎসৱ অতি প্ৰাচীন আৰু ধৰ্মীয় উৎসৱ। প্ৰবাদ আছে, এই ফাকুৱা খেলৰ দ্বাৰা বসন্ত ৰোগ নিবাৰণ হয়। ফাকুৱাক অতিৰঞ্জিত নকৰি আধ্যাত্মিক দিশত ৰাখিব লাগে, কাৰণ ৰঙত ভাল বেয়া বহু গুণ আছে। ৰাইজ, ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।